হেল্ল' বন্ধুসকল, মই কবিৰে স্বাগতম জনাইছোঁ ভইচ কবিৰ চেনেলৰ অইন এটা নতুন ভিডিঅ'ত। আৰু আজি আপোনালোকৰ কাৰণে যিসকলৰ মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলৰ বাবে এটা নতুন খবৰ ওলাই আহিছে। খবৰটো কি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জনাম। চ' বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে কৈ দিওঁ, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওলাই অহা বেল আইকনটো প্ৰেছ কৰি দিব। চ' বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ৰেচন কাৰ্ড থকাসকলৰ কাৰণে চৰকাৰে এটা নতুন পদক্ষেপ হাতত লৈছে আৰু এই আঁচনিটোৰ নাম হৈছে এক দেশ এক ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ ব্যৱস্থাই আনিছে দেশলৈ আমূল পৰিৱৰ্তন। এক দেশ এক ৰেচন কাৰ্ডৰ ফলত য'তেই নাথাকক লাগিলে ওচৰৰ দোকানৰ পৰাই ৰেচন সংগ্ৰহ কৰিব পাৰিব শ্ৰমিকে। ৰেচন কাৰ্ডৰ ব্যৱস্থাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ যিকোনো প্ৰান্তত থাকি যাতে প্ৰব্ৰজিত শ্ৰমিক বা দৰিদ্ৰ লোকসকলে প্ৰয়োজনীয় ৰেচন লাভ কৰে তাৰ বাবে নতুন নিয়ম কৰিছে কেন্দ্ৰীয় চৰকাৰে। এক দেশ এক ৰেচন কাৰ্ডৰ ফলত য'তেই নাথাকক লাগিলে ওচৰৰ দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰিব পাৰিব শ্ৰমিকে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যত ৰূপ দিছে এই নতুন ব্যৱস্থা। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ সৈতে আলোচনাৰ সময়তে বিশিষ্ট অৰ্থনীতিবিদ অভিজিৎ বিধায়ক বন্দ্যোপাধ্যায়ে এই উপদেশ দিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে 2021 চনত দেশৰ ৰেচন ব্যৱস্থালৈ বিশেষ পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই ব্যৱস্থাই দেশৰ 80 মিলিয়ন লোক লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। চ' বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' মিলি আছোঁ অহা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।